শুৱালকুছিলৈ সোমাই অহাৰ পথতে দেখিলোঁ বস্ত্ৰনগৰী শুৱালকুছিলৈ আদৰণি জনাইছোঁ বুলি খুব ধুনীয়াকৈ লিখা আছে। দেখি যে ইমান ভাল লাগিল। তেওঁলোকে ইমান ধুনীয়াকৈ নিজৰ ঠাইখিনিৰ পৰিচয় দাঙি ধৰিছে। বাইদেউজনীৰ ঘৰলৈ গ'লোঁ। বাইদেউজনীৰ ঘৰ এটা খুব নিৰিবিলি পৰিৱেশ, পাহাৰৰ দাঁতিত তেওঁলোকে নিজৰ ঘৰটো ইমান ধুনীয়াকৈ যে সজাই তুলিছে। চাৰিওফালে ইমান ধুনীয়াকৈ নিয়াৰিকৈ ফুলবোৰ ৰুইছে আৰু খুব ধুনীয়া ধুনীয়া কুকুৰ কেইটামান পুহিছে। দেখি যে ইমান মৰম লাগি গ'ল। পিছে এটাৰ আকৌ বেমাৰ হৈছে, সেইটো দেখিহে দুখ লাগি গ'ল। সুধিলোঁ কি হৈছে, ওপৰৰ পৰা বোলে পৰিছে। এনেকৈ তেওঁলোকে আমাক চাহ খাবলৈ দিলে। চাহৰ লগত যে ইমান ভাল ভাল বস্তু খাবলৈ দিছিল। আমিও পিছে লাৰু পিঠা লৈ গৈছিলোঁ। হাই গাইজ, আজি আমি শুৱালকুছিলৈ আহিছোঁ আমাৰ ছুপাৰভাইজাৰ বাইদেউ এজনীৰ ঘৰলৈ। আপোনালোকে বাৰু পৰিৱেশটো চাওকচোন, দেখাব মাইনা। তেওঁলোকৰ ঘৰৰ চাৰিকাষটো ইমান ধুনীয়া ফুল ৰুই থৈ দিছিল। এনেতে ভাত খোৱাৰ সময় হ'ল। তেতিয়া প্ৰায় 1টামান বাজিছিল। 6-7খন ব্যঞ্জনেৰে আমাক ইমান ধুনীয়াকৈ আপ্যায়ন কৰিছিল। এইবিলাক আমাৰ লগত যোৱা আলহীসকল আছিল, মানে মোৰ মাৰ সতীৰ্থসকল। যদিও আমি জেঠ মাহত গৈছোঁ, তেওঁলোক সকললৈ মা আৰু অন্যগৰাকীয়ে বিহুৰ উপহাৰ লৈ গৈছিল। অহাৰ সময়ত আমাক দৈ আৰু মিঠাই খাবলৈ দিলে আৰু মই তেওঁলোকৰ ঘৰটো যে ইমান ধুনীয়া আছিল সেয়ে ভিডিঅ' বনালোঁ। ইফালে মা দেৰি হৈছে বুলি মাতি আছিল। অহাৰ সময়ত যে বাইদেউগৰাকী একদম ইম'চনেল হৈ গৈছিল, খুব আৱেগিক হৈ গৈছিল। কাৰণ তেওঁ সতীৰ্থসকলক আৰু জীৱনত কোনোদিনে নেদেখে। দৰঙৰ পৰা শুৱালকুছিলৈ আহি তেওঁ চাকৰি কৰিছে আৰু ইমান মৰম বুটলিবলৈ সমৰ্থ হৈছে। শুৱালকুছিলৈ গৈ পিছে কাপোৰ নিকিনিলে হ'বনে? সেয়ে অহাৰ সময়ত দোকান এখনত সোমাই মায়ে ৰিহা এযোৰ ল'লে। বৰমাই মোক আইচক্ৰীম কিনি দিছে এইটো। আমি আমাৰ পঢ়া জীৱনতেই হওক বা কৰ্মজীৱনতেই হওক, কেতিয়াবা কিছুমান মানুহ কিছু মুহূৰ্তৰ বাবে লগ পোৱা যায়, কিন্তু তেওঁলোক আমাৰ হৃদয়ত সজীৱ হৈ ৰৈ যায়। এয়ে হৈছে মানৱীয়তা।